গোলাঘাট জিলাৰ বেটিয়নী সন্দিকৈ গাঁৱৰ 3 বছৰীয়া শিশু অনুৰাগ ফুকন ব্ৰেইন টিউমাৰত আক্ৰান্ত হৈছে। আৰ্থিকভাৱে অতি দুৰ্বল পৰিয়ালটোৱে চিকিৎসাৰ বাবে ৰাইজৰ ওচৰত সহায় বিচাৰিছে। গোলাঘাট জিলাৰ বেটিয়নী সন্দিকৈ গাঁৱৰ দিগন্ত ফুকন আৰু টুকুমণি ফুকনৰ একমাত্ৰ পুত্ৰ অনুৰাগ ফুকন, বয়স 3 বছৰ। এই কণমানি শিশুটি ব্ৰেইন টিউমাৰত আক্ৰান্ত হৈছে। আৰ্থিকভাৱে অতি দুৰ্বল পৰিয়ালটো বৰ্তমান গুৱাহাটীৰ GMCত চিকিৎসাধীন হৈ আছে। পাঞ্জাৱ বেংকৰ কঠালগুৰি শাখাৰ একাউণ্ট নম্বৰ 1478001700021584 IFSC কোড PUNB 0147800 সাহায্য আগবঢ়াবলৈ অনুৰোধ জনাইছে পৰিয়ালৰ লোকে। তেওঁলোকৰ ফোন নম্বৰটো হৈছে 6000310253। তাৰ বয়স 3 বছৰ। তাৰ নামটো শ্ৰী অনুৰাগ ফুকন, দেউতাকৰ নাম দিগন্ত ফুকন আৰু মাকৰ নাম টুকুমণি ফুকন। আজি প্ৰায় ঠিক 15 দিনমানৰ আগতে তাৰ বেমাৰত ধৰা পৰিছে। ডক্টৰে ব্ৰেইন টিউমাৰ বুলি কৈছে, ৰিপৰ্টতো সেইটোৱে কৈছে। তেওঁ এতিয়া বৰ্তমান গুৱাহাটী GMCতে হেৰি হৈ আছে, চিকিৎসাধীন হৈ আছে। তেওঁলোকৰ আৰ্থিকভাৱে বৰ সবল নহয়, দুৰ্বল। তলত এতিয়া মানে চিকিৎসাৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন চিকিৎসাৰ ক্ষেত্ৰত মানে যথেষ্টখিনি সমস্যাৰ সন্মুখীন হৈছে। তাৰপৰা টকা পইচাৰ অভাৱ সেইখিনিতো আছেই। GMCটো যিখিনিতো সুবিধা পাব লাগে সেইখিনি বৰ্তমান আমি জনালৈকে সেইখিনিতো পোৱা নাই। গতিকে যি পাৰোঁ, যি যেনেকৈ পাৰে তেনেকৈ সহায়ৰ হাত আগবঢ়াব বুলি আমি ভাবিছোঁ। হয় হয়, চৰকাৰে নিশ্চয় আহ্বান জনাম। সেই কণমানি শিশুটিৰ কাৰণে চৰকাৰে যি যেনেকৈ পাৰে সহায় সহযোগিতা আগবঢ়াব বুলি আমি আশাবাদী। এয়া আছিল আজি অসম বিহুৰ অসমীয়া প্ৰতিবেদন শেষ কৰাৰ বাবে পুনৰ চাওঁ